খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মোৰো ভালে বুলিনো কি কম ঘৰতে সোমাই আছো আৰু কতোটো ওলাই যোৱা নাই যেহেতু পৰিস্থিতি খুবে বেয়াৰ ফাললৈ গৈ আছে আৰু নগাঁৱত গুৱাহাটীৰ পিছতে যেহেতু অধিক মাত্ৰাত হ'ব ধৰিছে গতিকে আমি কতো ওলাই নাই আজি মই মোৰ চেনেলত নতুন ভিডিও এটা লৈ আহিছো ভিডিও মানে মই ব্লগ টাইপত নহয় আসলতে চাৰিফালে হৈ থকা এই পৰিস্থিতিৰ কাৰণে মানে কোভিড-19 ডিজিজটোৰ কাৰণে কৰোনা ভাইৰাছৰ কাৰণে আমি নিজকে ঘৰুৱাভাৱে কেনেকৈ ৰক্ষা কৰিব পাৰো ঘৰুৱা দিহা কেইটামান লৈ আহিছো ঘৰুৱাভাৱে আমি কেনেকৈ এই দুটা বস্তু এপ্লাই কৰি পেলাই আমাৰ বডিটোক ভালকে সুৰক্ষিত কৰি ৰাখিব পাৰো তাৰ কাৰণে মই আপোনালোকক দুটা টিপছ দিম প্ৰথমটো হল মই আপোনালোকক কেনেকৈ ষ্ট্ৰীমটো লয় মানে কেনেকৈ ভাপটো গৰম পানীৰ ভাপটো কেনেকৈ নাকেদি লয় কাৰণ মই ইয়াৰ আগৰ ভিডিও এটাত কৈছিলো যে এই সেকেন্ড ওয়েভত যেটো কৰোনা ভাইৰাছ আহিছে তাৰ ভাইৰাছটোৱে সাধাৰণতে নাকেদি সোমাই পেলাই নাকৰ পেৰানেজল সাইনাছত আক্ৰমণ কৰে হাওফাত গৈ পেলাই অতি সোনকালে আক্ৰমণ কৰেগৈ গতিকে তাৰ কাৰণে আমি গৰম পানী খুৱাই নহয় ইয়াৰ আগতে আমাক আগৰ কৰোনা ভাইৰাছৰ যেতিয়া হৈছিল ফাৰ্স্ট ওয়েভত তেতিয়া কৈছিল গৰম কৰিব ৰাখিবৰ কাৰণে বডিটো গৰম পানী খাব লাগে কিন্তু এবাৰ গৰম পানী খুৱাই নহয় আমি নাকেদি ভাপ দিব লাগিব যাতে ভিতৰত হৈ থকা আমাৰ ভাইৰাছে যাতে আক্ৰমণ কৰিব নোৱাৰে গতিকে আমি নাকেদি হাওফালৈকে গৰম ভাপটো নিব লাগিব হেতু কেনেকৈ কৰে মই আপোনালোকক আজি কৰি দেখুৱাম আৰু লগতে মই এটা ইমিউনিটি বুষ্টাৰ ড্ৰিংক এটা আপোনালোকক দেখুৱাম কেনেকৈ হেতু বনাই হেতু দেখাম আৰু আপোনালোকে আশা কৰো আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব তাৰ কাৰণে মই তুলসীৰ পাত কেইটামান আনিছো একিটা সিঙি আছো আৰু লগতে ইয়াতে কি দি পেলাই মই ইমিউনিটি বুষ্টাৰ ড্ৰিংকটো বনাও আৰু ইয়াক হিন্দীত কাঢ়া বুলিও কয় আৰু আমাৰ অসমীয়া ভাষাত পনিয় যেটো খালে আমাৰ অকল কৰোনা ভাইৰাছৰ সময়তে নহয় বিভিন্ন ৰোগৰ পৰা হাত সাৰিবৰ কাৰণে এটো ড্ৰিংক খাব লাগে আৰু মই আপোনালোকক তেনেহলে দেখাও কেনেকৈ কৰো আহক চাই থাকক মোৰ ভিডিওটো বুষ্টাৰ ড্ৰিংক বা কাঢ়াটো বনাবৰ কাৰণে মই প্ৰথমতে ইয়াতে কেইটামান তুলসী পাত লৈছো তিনটা ইলাচি লৈছো সৰুকে দালচেনি লৈছো চাৰিটা লং লৈছো কেইটামান জালুক আৰু এই আদা কাটি লৈছো আৰু এই টুকুৰা নেমু লগতে মৌ এতিয়া মই প্ৰথমতে আদাখন থেতেলিয়াই লওঁ এতিয়া মই জালুক কেইটা তাৰপিছত লং কেইটা দালচেনি আৰু ইলাচি তিনটা মই থেতেলিয়াই লওঁ গিলাসৰ জোখাৰে বনাম আপোনালোকে যদি বেছিকে বনায় তেতিয়াহলে ইয়াৰ পৰিমাণবোৰ বেছিকে ল'ব ইয়াতে প্ৰথমতে মই তুলসী পাতকেইটা দিম অকল উতল আহিব দিওঁ পানীখিনি তাৰপিছত মই তুলসী পাতকেইটা দিম পানী উতল আহি গ'ল এতিয়া মই ইয়াত তুলসী পাতকেইটা আদা থেতেলোৱা আদাকণি আৰু বাকী এইখিনি থেতেলোৱাখিনি মই ইয়াতে দি দিছোঁ ভালকৈ মিক্স হ'বৰ কাৰণে মই অকণমান লৰাই দিওঁ আৰু অকণমান ঢাকি দিব লাগিব মই বাটিটোত নেমু ৰসখিনি চেপি লৈছো এটো সৰু চামুচেৰে 2 চামুচ হ'ব ডাঙৰ চামুচেৰে 1 চামুচ হ'ব এইখিনি 8 পৰা 10 মিনিট সময় সিমত ৰখাৰ পিছত এয়া চাওক পুৰা ধুনীয়া জোখত ডাঠ হৈ গৈছে আৰু গোটেইখিনি মিক্স হৈ গৈছে আৰু ধুনীয়া ৰং এটাও হৈছে এতিয়া মই গেছটো অফ কৰি দিওঁ এইখিনি সেকনেৰী এখনেৰে চেপি লওঁ পুৰা এক গ্লাছত অকণমান কমি গ'ল চাওক এতিয়া ইয়াতে মই ডাঙৰ চামুচে 1 চামুচ হৈছিলে নেমু ৰস ইয়াত দি দিলোঁ তাৰপিছত মই ইয়াত 1 চামুচ মৌ দিম ভালদৰে ইয়াত মিক্স কৰি ল'লোঁ এইখিনি আমাৰ চাওক ইমিউনিটি বুষ্টাৰ ড্ৰিংক মই আজি বনালোঁ আজি বাৰু প্ৰথম ট্ৰাই কৰিছোঁ আপোনালোকে এনেকৈ বনাই পেলাই খাব এইকেইটা দিনত খুবেই জৰুৰী এইটো খোৱা ৰাতিপুৱাও খাব পাৰে আৰু কোনোবাই আবেলি বেলা বা গধূলি সময়তো খাব পাৰে আৰু অকল এইটো সময় কৰোনাৰ কাৰণে যে এইটো খাব লাগে সেনেকুৱা নহয় কাৰোবাৰ চৰ্দি হৈছে কাৰোবাৰ জ্বৰ বা কাৰোবাৰ সাইনাছৰ প্ৰব্লেম আছে এইটো খাব পাৰে আপোনালোকে ট্ৰাই কৰি চাবচোন কেনেকুৱা হয় ষ্ট্ৰীমটো কৰিবৰ কাৰণে পানীখিনি
দিম ভালকে মোৰ পানীখিনি পুৰা উতল আহিলে এতিয়া মই গেছটো অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হ'ব দিম অকণমান গৰম পানীখিনি মই এতিয়া এটা বাউলত বাকি লৈছো এনেকে ভাপটো ওলাই আছে এতিয়া মই ষ্টিম লম এতিয়া মই টাৱেল এখন লৈ লৈছো আপোনালোকে টাৱেল ললে বেলেগ কাপোৰ ল'ব পাৰে অকণমান ডাঠ হ'লে ভাল হয় এতিয়া চাওক ধুই ল'ব এনেকে আৰু এইটো মই আগতেও কৈছো যে এইটো নাকেদি ভাপটো যিহেতু যাব চাইনাছৰ কাৰণে খুবেই ভাল কিছুমানে ইয়াতে ভিক্সো দি লয় ভিক্স দি ল'লে নাকতে ভাপটো যায় যে তেতিয়া খুব আৰাম পায় চাইনাছৰ কাৰণে হওক বা চৰ্দিৰ কাৰণে হওক এতিয়া মই একো দিয়া নাই বাৰু ইয়াত অকল ভাপটো ল'ম গতিকে ভাপটো দিবৰ কাৰণে আপোনালোকে এনেকৈ কৰি পেলাই গোটেই মুখখনৰ সৈতে চাব আকৌ যাতে মুখখন গৰম পানীত সোমাই নাযায় আপোনালোকে এনেকৈ কৰি পেলাই মুখখন ঢাকি দিব লাগিব ঢাকি দি পেলাই ভাপটো মানে এনেকৈ কৰি পেলাই ইয়াৰ ভিতৰত এতিয়া মই ষ্টাৰ্ট কৰিছোঁ লাকেদি লৈ পেলাই মুখেদি এৰিছো তেনেকে যিমান পাৰে যিমান সময় আপোনালোকে গৰম ভাতটো ল'ব পাৰে সিমানে ভাল মই আকৌ এবাৰ কৰি দেখাইছো নেকি আপোনালোকে যিমান পাৰে তেনেকে কৰিব খুবেই ভাল আপোনালোকৰ কাৰণে আপোনালোকক কৰি দেখালো আপোনালোকে 1 মিনিটৰ পৰা 1.5 মিনিট সময় এনেকৈ কৰিব আৰু এইকেইটা দিন সদায় কৰি থাকিব আপোনালোকৰ কাৰণে ভাল আৰু এনেকৈ আপোনালোকে দিনটোত 3 পৰা 4 বাৰ কৰিব পাৰে এবাৰত 1.5 মিনিট মানকৈ কৰিলে ভাল হয় আপোনালোকৰ কাৰণে মইতো কৰিয়ে আছোঁ গতিকে কৰি থকাৰ কাৰণে আপোনালোককো দেখালোঁ যিহেতু আপোনালোকেও ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ আৰু মই আজি সাম্প্ৰতিক সময়ত যি হৈ আছে অসমৰ পৰিস্থিতি বা গোটেই বিশ্বতে যি পৰিস্থিতি আছে তাৰ পৰা কেনেকৈ ঘৰুৱাভাৱে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি বা নিজকে কেনেকৈ অকণমান বডিটো ভালকৈ ৰাখিব পাৰি তাৰ কাৰণে আপোনালোকক কথা দুটা দিলোঁ নিশ্চয় আপোনালোকে ঘৰত ইয়াত এইকেইটা কৰিব বুলি মোৰ আশা থাকিল আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আমাৰ চেনেলত যদি আপোনালোকে নতুনকৈ চাই আছে ভিডিঅ'বোৰ তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব পুনৰ